মানুহৰ বাবে যদিও অকণো নাভাবে কি গৰম বাপৰে বাপ এই গৰমতনো ক'ত জংঘলবিলাক চিকৰাই থাকে দুটাকে ল'ৰা আছে এটাইও জংঘল চাফা নকৰে গোটেই দিনডাল মোকে পেলাই থৈ দিয়ে মাৰিব খুজিছে গম পাইছা কি কৰিম আৰু বাপৰে বাপ ইমান গৰম অলপ মুখখন মুচি লওঁ চশমা হৈছে ভালে হৈছে বাৰু ঐ তাৰ ঢিলা এইটো কেতিয়াৰ পৰা মই মাতি আছো এতিয়ালৈকে অহাই নাই কি যে ভিতৰত কাম কৰি থাকে মই এই ৰ'দত গোটেই দিনডাল জংঘলবিলাক চাফা কৰি আছো মোৰ কথা অলপো নহয় পানী এগিলাচ খাব লাগে তাকো অহা নাই ঐ তাৰ ঢিলা আহিছে নাই অ দাদা কি হ'ল ইমান মাটি আছে যে খেলা ক'ত তাত ৰৈ আছিবি না কি হ'ল দেউতা তোক যে মই উঠনিৰ পৰা মাতি আছো তই ক'ত আছিলি নহয় দাদা ঘৰ ভিতৰত অকণমান চাদা দলি আছে মই নথকাত তই চেদা খাই মনে মনে আপুনি যে মাটি আছে সেইকাৰণে চাদাটো পেলাই দিলোঁ দেউতা তাৰমানে খোৱা নাই নাই এতিয়া খোৱা এতিয়া তোৰ উঠখন টিপিলে গাখীৰ ওলাব তই চেদা খাব কি কিছ হে নাই দেউতা অকণমান টেষ্ট কৰি চাইছিলোঁ অ টেষ্ট কৰি চাইছিলি কেনে পালি কচোন কেনে পালি ক নাই এতিয়া খোৱা নাই অ খোৱা নাই নাই চব কথা বাদ দি শুন এতিয়া কচোন তোক যে মই হাতীটো বান্ধিব দিছিলো বান্ধিলি নে দেউতা নক'ব আৰু ঐ কি নকম দেউতা নক'ব কি নকম দেউতা নক'ব তোক যে মই হাতীটো বান্ধিব দিছিলো তই কি কৰিলি দেউতা নক'ব এই মুখখন নকব কৈ থৈ পৰা মই কৈছো হাতীটো বান্ধিব দিছিলো কি কৰিলি ধান খাই কেইটামান দি তামোল গছৰ লগত বান্ধি থৈ আহিছোঁ বল তোৰ চাবলৈ যাওঁ বলক ক'ত বান্ধিছো চব হাতী কিনে আনি থৈ দিছো বলক যাব আগে ক'ত বান্ধিছ মই চাম ঐ ক'ত বান্ধিছ দেউতা দেউতা হাতীটো ইয়াতে বান্ধিছিলোঁ দেউতা ঐ মুখখন হাতী কৰি গ'ল দেউতা ইয়াতে বান্ধিছিলোঁ ঐ তই এতিয়া খোল বুলি কৈছো নহয় ক'ত গ'ল হাতী ক'ত দেউতা আপোনাৰ হাতী ইয়াতে বান্ধিছিলোঁ দেউতা ঐ কি হে তই প্লাষ্টিক দি বান্ধিছিলি হা প্লাষ্টিক দি বান্ধিছিলি মোক খাই ইমান শেষ কৰি শেষ এইবিলাক ল'ৰা ছোৱালী কাল মই কিদৰে বুজাম শেষ মোৰ খাওক শেষ ইমান টকা দি মই হাতীটো বন্ধকত মাতি দি পেলাই মই হাতী কিনি আনিছো পোহাৰ কাৰণে আৰু তই দিলি এনেকে হেৰি ক'ত গ'ল এতিয়া মই ক'ত যাম বিচাৰি কচোন মোক ক'ত যাম বিচাৰি ক ঘৰৰ মানুহ ক'ত গ'ল দেউতা ভাই ঘৰত আছে ভাইটি ঘৰত আছে তই তাক কৈছিলি না হাতীটো চাবলৈ নাই কোৱা নাছিলোঁ মনতে নাই মনতে নাই মনটো ক'ত থাকে এই ৰাস্তাতে ক'ত গাভৰু ছোৱালীবিলাক তাতে চাই থাক হে ঘৰৰ খেয়াল নেৰাখ খালি ক'ত বগী ছোৱালী গৈছে সেইবিলাক চাই থাক তই গান জান বগী ছোৱালী কেনেকৈ পতাব লাগে নেজান মোৰ পৰা শিকি ল'বি পিছত এতিয়া হাতী ক'ত আছে বিচাৰি যাম না এই ঘৰৰ পৰা মাত দে দেউতা যেনেকুৱা সূতা দি মই বান্ধিছিলোঁ বৰশী মাছ সূতা দি মাগুৰ মাছ নেযায় হাতো নাযাব সেইকাৰণে মই বান্ধি থৈ দিছিলোঁ খালি ঐ তই মাছৰ লগত হাতী তুলনা দিব আহিছ হা মাছৰ লগত হাতী তুলনা দিব আহিছ আৰে সেইটো এটা হ'ল সাধাৰণ মাছ মাগুৰ মাছ দেউতা এইটোতো সাধাৰণ জীৱ সেইটো জীৱ আছিলে হয় ঠিকে আছে আৰু তই ভালে কাম কৰিছ বুজিছ শুনিছিলো তোৰ মানে বোলে তোক চাব আহিব বুলি শুনা পাইছিলো বুজিলি এই নকবি আৰু বুজিলি ক'ব নালাগে নেকি আহিলে গম পাবি হয় খুব ভাল লাগিছে ডুবুক কৰি আছে হে বিয়া পাতিব পাবি নহ'লে এই লাভ মাৰি খেতি বিয়া পাতিব আহিছে এতিয়ালৈকে হাতী এটা চম্ভালিব নোৱাৰ আৰু তই বিয়া পাতিবলৈ মাইকী চম্ভালিব পাৰিবি হা কেনেকৈ চম্ভালিব পাৰিবি এতিয়া মই চম্ভালিব নোৱাৰিম কি হ'ল আপুনি আছে নহয় ঐ বাপেৰে চাৰা জীৱন নাথাকে বাকী জীৱন তই থাকিব লাগিব পিছৰ কথা পিছত হ'ব বল এতিয়া হাতী বিচাৰি আনিবি আৰু ঘৰত কোন কোন আছে গোটেইকেইটাক মাত দে আজি মই বিচাৰ পাতিম বল ক'ত থৈছ মাতে ঘৰৰ মানুহ সকলোক মাত দে বলটো নাহ কিয় বাপেৰে মাতে কি হ'লনো ওলাই বাপেৰে মাতে কি হ'ল দেউতা মই যে অথনিৰ পৰা মাতি আছিলোঁ ক'ত আছিলা ভিতৰত আছিলো তই ভাল মানুহ মই ভাল মানুহ এডাল এছাই আনচোন এছাই
দেউতা কি কৰিবনো এই নকবি আৰু চুমা খাব লাগিব যা খাব হয় নেকি দেউতা এইডাল হ'বনে নে এইডাল দিম নাই খৌডাল দিলি হ'ব দে এইটো লওক এতিয়া দুইটা লাইনত ৰচোন এই দেউতা দেউতা নামাৰিব দেউতা গৈ আছো এইবিলাক ল'ৰা ছোৱালীলৈ কি কৰিব কওকচোন মাথাবিলাক খাই দিয়ে নহয় এনেকুৱা হ'লে কেনেকুৱাকে হয় কওকচোন কি মাৰিবা ল'ৰা ছোৱালী মাৰিলেও বেয়া সেইটো কাৰণে আৰু কৈ কি লাভ আছে কি কম আৰু কি দিন পৰিছে ভাল আৰু কি হ'ব চশমাটোতো পিন্ধি ল'বা আৰু লৈ পেলাই তলত আৰু কিমান বহিম ওপৰতে বহি ল'ব হ'ব আৰু উপায় নাই আলহী অহা কথা আছে কেতিয়া আহে বা কোনটো ৰূপত আহে নাজানো এইটোৱে হ'বলা বিয়াৰ ঘৰ অ বিয়ৈ 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 বুলি কৈ মাতি আহিছ হা কোন 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 ঐ কোন এই কোন 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 হা কোন মাতি দে এই অ বিয়ৈ আমি বিয়ৈ ফোন কৰিছিলো আহিছে যে অ নমস্কাৰ আহক মই ভবাই নাছিলো নহয় আপোনালোকে আহিব বুলি আমাৰো বাটত সমস্যা হ'ল পিছে আপোনালোকে বহুত দূৰৰ পৰা আহিছে আপোনালোকে বহাও নাই নাই এই মই ধুনীয়া ধুনীয়া চকী ৰাখি দিছো কি কবা বহুত ধনী মানুহ আমি নহয় নহয় পিছে আমি ওপৰতে মই ওপৰতে বহো তোমালোকে তলতে বহা আফ্ৰিকাৰ পৰা আহিছা যেতিয়া কিবা গৰম ঠাণ্ডা লাগিব জানো গৰম ঠাণ্ডাটো হ'লে ভাল হ'লে ঠাণ্ডাটো হ'লে ভাল হ'লে হয় পিছে মই অৰ্ডাৰ কৰিছিলো এতিয়াও আহি পোৱা নাই বুজি পাইছা পিছে এতিয়া সমস্যাটো বা কি সমস্যা মানে আমি ল'ৰা চাব আহিছিলো আপোনাৰ ল'ৰা চাবলৈ আহিছিলে মোৰ ল'ৰা চাব আহিছিলে ঠিক আছে মই ল'ৰাক মাতি দিছো কোনটো ল'ৰা চাবা বা এতিয়া দুইজনকে মাতি দিয়ক দুইজনকে চাবা পিছে ইজনটো চিনি নাপালো এইজন মোৰ সখী অ সখী দিয়ক নমস্কাৰ আগলৈ দেখা হ'ব চাগে বিয়াৰ দিনাখনো ভালকে দেখা হ'ব ঠিক আছে পিছে মোৰ ডাঙৰ ল'ৰাটো সৰু ল'ৰাটো মাতি দিম পচন্দ হ'লে চাব নহ'লেও চাব ঠিক আছে হয় মাতি দিয়ক এই বন্ধু তাৰ ঢিলা নাহক কিয়া হওক এই দুটা কেতিয়াৰ পৰা মই মাতি আছো এতিয়ালৈকে অহা নাই ইমান দেৰি কৰিছে নে নকবা মোৰ ল'ৰাকেইটা খুব ধুনীয়া ৰাতি হ'লে অলপ মাল খাই বুজিছা এনেই একো দুখ নাই আৰু মানুহ দেখিলে বিড়ি নেটানে মানুহ নাথাকিলে বিড়ি খাই কিন্তু দেই মই আগতে কৈছো আৰু মালো খাই আকৌ বিড়িও খাই এই নকবা বুজা সখী ডেঞ্জাৰেছ ডিজিটেল ইণ্ডিয়াটো নকবা একদম মানে ধুনীয়া ল'ৰা চাম মাতি দিয়ক গোটেই এলেকাখন বিচাৰিলেও নাপাবা বুজিলা সেইকাৰণেতো ইয়াত আহিছো মাতি দিছো পিছে আপোনালোকক ঠাণ্ডা গৰম দিয়া নহ'ল আমি অৰ্ডাৰ দিছিলো এতিয়াও আহি পোৱাহি নাই পিছত হ'ব মই তোমাক খুলি লওঁ বুজিছে মানে এইটো বহুত পাৱাৰ আছে নেকি প্ৰব্লেম তেনেকুৱা নাই অলপ আছিলে মোৰ ল'ৰাটো মানে আৰু দামী পিন্ধে মই কিন্তু 10 টকীয়া কি পিন্ধে 120 টকীয়া বুজি পাইছা কি কবা এতিয়া ল'ৰা ছোৱালী মডাৰ্ণ জামানা বুলি কয় গম পাইছা ঠিক আছে মই এই শুনা মানুহত আছ না নাহক কিয়া ঐ দেউতা কি হ'ল মাতি আছে নে আমাক মোক খহত মই উঠলিৰ পৰা মাতি আছো শুনা নাপাওঁ ঘৰত যে অতিথিবিলাক বহি আছে আহি এইটোৱে নেকি ল'ৰা ঐ দাদাই মাত নিদিয়া কিয় বলুদা ঐ কি হ'লনো এইবিনা আহি আছো ৰ এইটো নাজানে নেকি তহঁতক মই কোৱা নাছিলো একদম গাঁৱৰ ভাল ল'ৰা হৈ বুলি থাকিবি নাই আমি ভাল ল'ৰা একো নকৰো এয়া চাওক আপোনালোকে আমাৰ ল'ৰাবিলাকক পচন্দ হৈছে নে কোন হয়নো দেউতা এই নকবা তোমালোকৰে কিবা হ'ব আৰু দুদিন পিছত কি হ'বনো হ'লে গম পাবি নহয় নাই দেউতা সুধি লোৱাটো মই ডাঙৰ মানুহ মই ওপৰত বহি আছো বুজিলে আমি ভাই কি কম আৰু দুখীয়া দেখা মানুহ নহয় মালদাৰ মানুহ কি কম আৰু মালদাৰ মানুহ হৈ পেলাই মানে কি আমি শুনিছো দেউতা ভৰি বিষাই আছে আপুনি তলত বহক মুখ মই ডাঙৰ মানুহৰ লগত কথা পাতি আছো দেখা নাই দেউতা ভৰি বিষাই আছে মোৰ এই এতিয়া সোনকালে চাব যাব কি পিছে
চাওকচোন এইটো হ'ল ভাল লাগিছে নে এইটো হ'ল মোৰ হ'ল এইটো হ'ল সৰু ল'ৰা হয় আৰু এইটো হ'ল ডাঙৰ ল'ৰা বুজি পাইছে ই হ'ল একদম মানে BA পাছ মানে আৰু ই হ'ল আণ্ডাৰ মেট্ৰিক মানে কি আণ্ডাৰ 10 ঠিক আছে হা ল'ৰাৰ চকুৰ প্ৰব্লেম আছে নেকি তোক মই অথনি কোৱা নাছিলো চশমা খুলি থৈ আহিবি বুলি অ' দেউতা আজিকালি ল'ৰা ফেশ্বন হ'ব বাৰু আপুনি কৈছে যদি খুলি আছোঁ এইপিনে অলপ ভালকে দেখুৱাচোন চকু মোক দেখা পাইছা পাইছোঁ ক'ৰ পৰা আহিছানো ক'পা তোমাক চাব আহিছোঁ মই এইটো ডাঙৰ ল'ৰা চাওকচোন খগি তুমিয়ে চোৱাচোন ইয়াৰ অকণমান বেণ্টটোত কিবা প্ৰব্লেম আছে নেকি খগি বাদে দিয়া যাক নেকি অ' দেউতা কি কৈছেনো ইহঁতি একো বুজি পোৱা নাই মই বুজা খগি আলোচনাটো কৰি চাম আৰু দিয়ক আমি পিছে উঠা উঠি কৰোঁ নেকি মই কৈছো শুনক অঁ এইটো হ'ল ডাঙৰ ল'ৰা হয় দেখোঁতে অলপ অভং হয় এইটো বাৰু ঠিক আছে নালাগে ল'ব কিন্তু এইটো হ'ল একদম নাম্বাৰ 1 গম পাইছা হয় একদম মানে কেতিয়াবাহে অলপ মাল খায় বেছি নাখায় আৰু বিড়ি চিৰিটো নাখায় কেতিয়াবা চিগাৰেট খায় হ'ব চলিব টেনশ্যন ল'ব নালাগে আপুনি কৈছে যদি চলিব আৰু ন খগি সখী কেতিয়া যায় বাৰু ঠিক আছে মই আপোনালোকৰ ঘৰত যাম হয় আৰু মই গৈ পেলাই একেবাৰে দিন বিল পাকা কি মানে এতিয়াই কৰিয়ে পেলাও নেকি নাই এতিয়া আমাৰ বহুত সমস্যা আছে খগিৰ লগতো অলপ আলোচনা কৰিব লাগিব হয় নেকি খগিৰ ল'ৰা মানে খগি ছোৱালী মানে মোৰ ছোৱালী হয় যেনে হয় মোৰ ল'ৰা মানে আপোনালোকৰে ল'ৰা নিচিনা, হয় নে নহয় ঠিকে আছে বাৰু হয়। তেতিয়াহ'লে আজিৰ কাৰণে উঠা উঠা উঠি উঠি কৰোঁ হ'ব। আৰু বেয়া চেয়া নাপাব নাই, ঠিক বেয়া আছে নাই।